মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ভিডিঅ' আজি এইটো এনেই মানে কি ধৰক আপোনালোকে যিহেতু দেখিছে মই ভিডিঅ' এইকেইদিন আপলোড কৰিব পৰা নাই, বহুত প্ৰব্লেম। সেইকাৰণে মই ভিডিঅ'টো আজি বনাইছোঁ। কিহৰ কাৰণে আপলোড কৰিব পৰা নাই মানে কি, প্ৰথম কথাটো হৈ গ'ল, সেইদিনাখন ভিডিঅ' বনাই থাকোঁতে পথাৰত মোৰ ভাগৰ যোনটো আইফোন আছিলে অলপ মানে সেইটোতো অলপ ভিডিঅ' চিডিঅ'বিলাক বনাওঁ মই। সেইটো মানে মোবাইলটো সেইদিনাখন অকণমান ফাটি আছিলে ডিছপ্লেখন। সেইদিনাখন পানী তেনেকৈ ভিডিঅ' এটা বনাওঁতে গোটেই ভিতৰত পানী সোমাই গ'ল। তাৰপিছত ঘৰত আহি চাৰ্জত লগাই দিলোঁ। সেই চাৰ্জত লগাই দিওঁতে গোটেই মানে মোবাইলটো ধোঁৱা হৈ গুচি গ'ল, ক'লা হৈ। সেইটো কাৰণে অলপ প্ৰব্লেম হৈ গ'ল। সেইটোতো যথেষ্টখিনি খৰচ হ'ব এতিয়া পইচা। তাকে সেইটো এটা কথা। আৰু তাতে বতৰটো আপোনালোকে যিহেতু দেখিছে কেনেকুৱা হৈ আছে বতৰটো, সেইটো কাৰণে ভিডিঅ'বিলাক ইমান মানে দিব পৰা নাই ভিডিঅ'বিলাক। সেইটো কাৰণে ক্ষমা বিচাৰিছোঁ আপোনালোকক। আৰু মানে কি, মই ভাবিছিলোঁ সপ্তাহটোত 3-4টা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াম, কিন্তু মানে কি নহৈছেগৈ। মানে বতৰটো এনেকুৱা কৰি দিছে, মানে এই সপ্তাহটো কণ্টিনিউ এৰাই নাই বতৰ। যিহেতু বেয়া কৰিছে বতৰ, সেইকাৰণে মানে ভিডিঅ'টো দিব পৰা নাই ভিডিঅ'বিলাক। আপোনালোকে মানে কিছুমানে মোৰ যিহেতু এতিয়া ভিউজো নাহে ন বহুত, যিহেতু আপোনালোক কিছুমানে ভাবিছে চাগে ভিডিঅ' কেলৈ দিয়া নাই, যিহেতু দিম বুলি কৈ থৈছিলোঁ এসপ্তাহত 3-4টা ভিডিঅ'। তো সেইটো কাৰণে আপোনালোকক কৈছোঁ, নেক্সট সপ্তাহত যদি বতৰ চতৰ যদি ভাল কৰে, তেনেহ'লে নেক্সট সপ্তাহৰ পৰা আপোনালোকক ভিডিঅ' মই দিম বুলি মই কথা দিলোঁ। আৰু যিহেতু মই এইবিলাক চব GoPro ধৰি মই এইবিলাক লৈ আহিছিলোঁ, কিন্তু মানে কি বনাই লাভ নাই। আকৌ এতিয়া বনাম বুলি আহিলোঁ কিবা ভিডিঅ' এটা, এনে গোটেই বতৰ একদম, সেইটো কাৰণে অলপ প্ৰব্লেম হৈ গ'ল ভিডিঅ' বনাবৰ কাৰণে। তো আপোনালোকে আমাৰ ঘৰৰ পৰা যোনকণ মানে মেইন ৰাস্তাৰ পৰা অলপ ওলাই আহি পেলাই মানে অলপ সোমাই যাব লাগে মেইন ৰাস্তাৰ পৰা আমাৰ ঘৰলৈ। সেইকণ মানে ৰাস্তা 200 মিটাৰমান হ'ব। সেইকণ ৰাস্তাত মানে যাবলৈ কৰিবলৈ মানে সাধ্য নাই, মানে খোজকাঢ়িও মানে একদম যাব নোৱাৰি, এনেকুৱাই বেয়া হৈ আছে ৰাস্তা। তো সেইটো কাৰণে বাইক চাইকো উলিয়াব পৰা নাই ওলাই আহিবৰ কাৰণে। সেইটোৱে আৰু খোজকাঢ়ি আহিবলগীয়া হৈছে ওচৰলৈ। সেইটো কাৰণে ভিডিঅ'বিলাক আহিলে আকৌ বৰষুণ, তেনেকুৱা অৱস্থা হৈ আছে, ভিডিঅ' বনাব পৰা নাই। সেইটোৱে, আপোনালোকৰ নেক্সট সপ্তাহৰ পৰা পাব ভিডিঅ'বিলাক, আপোনালোকে চাব ভিডিঅ'বিলাক। আৰু মই এইটো ভিডিঅ' মানে এনেই ধৰক ভিডিঅ' চিষ্টেমত মই তেনেকৈ দিয়া নাই, আপোনালোকে কথাটো যাতে গম পাওক ভিডিঅ' মই কিহৰ কাৰণে দিব পৰা নাই। তো সেইটোৱে মোৰ প্ৰব্লেম। আৰু মোৰ মেইন কথা কি হ'ল, এইকেইদিন মানে মোৰ একদম গা বেয়া, জ্বৰ, মানে এইবোৰ ডিঙিত কিবা এইবোৰ মানে টনচিলে হৈছে নে কি এনে জানো, ঠাণ্ডাত গোটেইখন ঘূৰি ফুৰা। তো সেইটো কাৰণে মানে ভিডিঅ' দিব পৰা নাই, মানে একো খাব কৰিব পৰা নাই, মানে সেইটো কথা। তেনেকৈ অলপ দেহাটোলৈও চাব লাগে ন। তো সেইটো কাৰণে ভিডিঅ'বিলাক দিব পৰা নাই। আপোনালোকে সেইটোত ক্ষমা বিচাৰিছোঁ ভিডিঅ' নিদিয়াৰ কাৰণে। তো আৰু ভিডিঅ'বিলাক মই দিম বুলি কৈছোঁ, মানে কি ভিডিঅ'বিলাক আপোনালোকৰ এনেকুৱা এটা চিষ্টেমৰ ভিডিঅ' বনাম যাতে মানে আজিলৈকে কোনো আপোনালোকক দেখাব পৰা নাই তেনেকুৱা ভিডিঅ', মানে তেনেকুৱা অলপ লৈ আছোঁ মাইণ্ডত, কিন্তু হোৱাকৈ নাই কমপ্লিট। হ'বলৈ এইবিলাক বহুত বস্তু লাগে, ছেটআপটো ভাল লাগে। সেইটো কাৰণে এতিয়া GoPro আছে এডিটিঙৰ কাৰণে। সেইদিনাখন GoPro যোনটো Hero 10 লৈ আছিলোঁ মই, সেই Hero 10ৰ SD কাৰ্ডটো বেয়া হৈ থাকিলে। সেইটো কাৰণে অলপ প্ৰব্লেম হৈ আছে। 128 GB SD কাৰ্ড লাগে সেইটোত। তো সেইটো কাৰণে সেইখিনি বনাব পৰা নাই ভিডিঅ' চিডিঅ'বিলাক। অলপ সেইবোৰে মানে চব পিনৰ পৰা একেচাতে প্ৰব্লেমটোৱে হেঁচা মাৰি ধৰিছে। মানে এটাকে কিবা এটা হোৱা হ'লেও একো নাই, চব পিনৰ পৰা একেচাতে মানে প্ৰব্লেমটো হৈ গৈছে। আইফোনটো সেইদিনাখন পানীত ভিডিঅ'টো বনাই থাকোঁতে আইফোনটো বেয়া হৈ গুচি গ'ল, সেইপিনো সেয়া লষ্ট হ'ল। মানে কি, তাত মই ধুনীয়াকৈ ভিডিঅ' দুটামান বনাই থোৱা আছিলে, ষ্টকত থৈ দিছিলোঁ, সেইটো গুচি গ'ল। এতিয়া সেইটো ভাল কৰিবলৈ দি থোৱা আছে, ভাল হ'ব কেইদিনমানৰ পিছত মাতিছে। তো সেইটোৱে আৰু আপোনালোকে ভিডিঅ'বিলাক চাব, আপোনালোকে সহায় কৰিব যাতে মই আগবাঢ়ি যাব পাৰোঁ। কাৰণ আপোনালোকৰ আশীৰ্বাদ যদি নাপাওঁ মই ভুলতো মই আগবাঢ়িব নোৱাৰিম। সেইটো কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব, সহায় কৰিব, যাতে মই সফল হ'ব পাৰোঁ যিটো কামত আমি আগবাঢ়িছোঁ। তো সেইটোৱে কথা, আপোনালোকে ছাপোৰ্ট কৰি যাব। কাৰণ আপোনালোকৰ এটা ভিউৱে, এটা ছাবস্ক্ৰাইবাৰে মোৰ মানে কি সাহস। সেইটো কাৰণে আপোনালোকে চাব ভিডিঅ'বিলাক। কিবা যদি বৰিং বা তেনেহ'লে কৈ দিব, ভিডিঅ'বিলাক তোমালোকৰ বৰিং হৈছে, এইডোখৰ এনেকুৱাবিলাক তুমি নিদিবা, সেইবোৰ কৈ দিব আপোনালোকে। তো এইটোৱে কিবা দেখাব পাৰোঁ নেকি আৰু চাওঁ ৰ'বক আপোনালোকক। আৰু মই এইটো কথা ক'বলৈকে আহি পেলাই পথাৰ পাইছোঁহি। আহি পেলাই এইটো আচলতে আমাৰ নিজৰ পিছপিনৰ পথাৰ নহয়, এইটো হৈছে দীপাংকৰহঁতৰ ঘৰ আছে এইপিনে, এই হাবিখনৰ বেক চাইডে দীপাংকৰহঁতৰ ঘৰ। তাৰপিছতে মই সিহঁতৰ ঘৰলৈ আহিছিলোঁ, ভাবিছিলোঁ মই ক'ৰবাত ওলাই যাওঁ, কিন্তু বতৰটো যেনেকৈ আহিলে সেইটো কাৰণে মানে ওলাই যাব নোৱাৰিলোঁ আৰু। তাৰপিছত সেইটো কাৰণে বাদ দিছোঁ আৰু এই সপ্তাহটো। নেক্সট সপ্তাহত যদি বতৰ চতৰ যদি ভাল কৰে আৰু যদি ঘৰৰ ভিতৰতে কিবা কিবি বনাব পাৰোঁ, তেনেহ'লে আপোনালোকক নিশ্চয় দেখাম আমি। মই আমাৰ ইয়াত যিহেতু পানী বেছি হোৱা নাই, আমি বহুত ভাল জেগাতে আছোঁ বুলি ক'ব লাগিব। কিছুমান জেগাত মানে প্ৰায়ে জেগাবিলাকত পানী হৈছে কেনেকৈ, সেইবিলাকতো আমি দেখিছোঁৱেই, কিন্তু দেখিনো এতিয়া কৰিম কি, একো সহায় কৰিব পৰা নাই।
মই কিনো সহায় কৰিম। আৰু মানে কি এইকেইদিন অকণো শান্তিত হেৰি কৰিব পৰা নাই, মানে হয় মানে শুব পাৰিছোঁ ৰাতিও, মানে ভাত চাত যেতিয়া খাই পেলাই শুওঁ তেতিয়া ভাবোঁ এইকেইদিন ভিডিঅ' দিব পৰা নাই, এইকেইদিন লষ্ট হৈ গৈছে, মানে সেইবিলাক চিন্তাই অলপ আহি থাকে মনত। এতিয়াও ভিডিঅ' বনাইছোঁ, এতিয়া ভিভ' মোবাইল এটাত বনাইছোঁ। এতিয়া ইমানো মানে হেৰি নাই যে এইটোত বনাওঁ আকৌ এইটোতো ধৰক বনালোঁ, এডিট কৰিবৰ কাৰণে বহুত জামালা আহি যায়গৈ মানে। তো সেইটো কাৰণে ভাবিলোঁ মোবাইলতে ভিডিঅ'টো বনাই পেলাই ডাইৰেক্ট মই পষ্ট কৰি দিম। গতিকে আপোনালোকে গম পালেই যে মই কিহৰ কাৰণে ভিডিঅ' বনাব পৰা নাই, কিহৰ কাৰণে ওলাই যাব পৰা নাই, সেইবিলাকতো মই আপোনালোকক ক'লোৱে, আপোনালোকে গম পাইছে চাগে। আজি ৰাতিপুৱা শুই উঠি পেলাই যেতিয়া মই গাটো অলপ ভাল পাইছোঁ, ডিঙিটো অলপ ভাল পাইছোঁ, তেতিয়া মই ভাবিছোঁ যে আজি ভিডিঅ' এটা বনামেই যিয়ে নহওক। সেইবুলি ভাবি পেলাই ওলাই আহিলোঁ, ঘৰত ভাত চাত খাই মেলি ৰেডি হৈ ওলাই আহি পেলাই দীপাংকৰ ঘৰ পাইছোঁহি। তেনেকুৱাতে যি যাক বৰষুণ দিলে, নেৰাই হৈ থাকিলে বৰষুণ, মানে চিপকে দিছে। হ'লেও মানে কি বেমাৰ হৈছে আৰু তাতে বেমাৰ হৈ যাব, ওলাই যাব পৰাহেঁতেনতো ওলাই গ'লোগৈহেঁতেন, একো কেছেই নাছিলে। কিন্তু মানে কি অলপ প্ৰব্লেম হৈ গ'ল, বৰষুণটো দি দিলে। সেইটো কাৰণে ভাবিলোঁ এতিয়া বৰষুণটো অলপ কমিছে, সেইটো কাৰণে ভিডিঅ' এটা বনাই পেলাই আপোনালোকক মই ভিডিঅ'টো দি দিওঁ যে কেনেকুৱা কি কথাৰ কাৰণে যে মই ভিডিঅ'টো আপলোড দিব পৰা নাই, কিহৰ কাৰণে হেৰি হৈছে, সেইটো কাৰণে ভাবি পেলাই মই এইটো ভিডিঅ'টো বনালোঁ। সেইটোৱে কথা, আপোনালোকে ভিডিঅ'বিলাক চাব, আপোনালোকে শ্বেয়াৰ কৰিব অলপ, কাৰণ আপোনালোকক মই কথাবিলাক কৈছোঁৱে। আৰু বহুতো নতুন কথা আছে আপোনালোকক ক'বলগীয়া, আপোনালোকে ভাল পাব বুলি আশা কৰোঁ। কিছুমান কথা আছে মোৰ, সেইবিলাক কথা এতিয়া শ্বেয়াৰ কৰি নিদিওঁ, অলপ চেনেলটো অকণমান গ্ৰ'থ হৈ লওক, তাৰপিছতে মই আপোনালোকক জনাম যে মই কিহৰ কাৰণে ইউটিউব চেনেল খুলিছোঁ, যে কিহৰ কাৰণে মই এইবিলাক কৰিছোঁ, সেইবিলাক চব আপোনালোকে গম পাব। কথা অলপ দিনৰ পিছত মই আপোনালোকক চব বুজাই এফালৰ পৰা কৈ দিম। সেয়াই কথা, আপোনালোকে এয়া দেখিছে আকৌ বৰষুণ আহিলে, এয়া বতৰে ভালকৈ এইবাৰ লৈছে, মোৰ এইবাৰ লেখীয়া পোৱা নাই ক'তো। এনেকুৱা বৰষুণ, এনেকুৱা আমনি দিছে, এয়া চব পুখুৰীত আপোনালোকে এইবিলাক দেখিব পাৰে কিমান বৰষুণ দি আছে অলপ। তো সেইটোৱে কথা, আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক, মানে লগৰ 10জনকো দি দিব যে ভিডিঅ'টো চাবি, ভাইটি এটাই বনাইছে বা দাদা এজনে বনাইছে। তো সেইটোৱে কথা, আপোনালোকে শ্বেয়াৰ কৰি দিব, ছাপোৰ্ট কৰিব। ছাপোৰ্টটো মেইন, আশীৰ্বাদ কৰিব, আশীৰ্বাদটো মেইন। মানে কি আশীৰ্বাদ নহ'লে আপোনালোকৰ মই মানে সেইটোৱে বুজি পাইছে আপোনালোকে কথাটো। আৰু সেয়াই, আপোনালোকৰ নেক্সট সপ্তাহৰ পৰা ভিডিঅ' পাই যাব। আপোনালোকে সপ্তাহটোত 3-4টা ভিডিঅ', ইণ্টাৰেষ্টিং ভিডিঅ' ভাল আপোনালোকক দেখাম বুলি মই কথা দিছোঁ। ভিডিঅ'বিলাক চাব আপোনালোকে। সেয়াই, ধন্যবাদ।